হেল্ল' এভৰিৱান, কি খবৰ? আশা ৰাখিছোঁ সকলোৱে ভাল। মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই উপস্থিত আছোঁ চৰাইদেউ। চৰাইদেউ ইয়াৰ ভিতৰত সোমাবলৈ হ'লেতো টিকেট কাটিব লাগিব। মই প্ৰথমতে টিকেট কাটি লওঁ, তাৰপিছত আপোনালোকক দেখাই আছোঁ। এইফালে দেখিছে পূৰা মানুহ ভৰ্তি হৈ আছে। এতিয়া মই টিকেট কাটোগৈ। টিকেট কাটিবলৈ ইয়াত পূৰা লাইন হৈ আছে, মানে এইখিনি শিক্ষামূলক ভ্ৰমণৰ কাৰণে আহিছে। মই টিকেট কাটি লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। চৰাইদেউ ইয়াত সোমাওঁতে টিকেট কাটি সোমাব লাগে। মই টিকেট কাটি ল'লোঁ, কাটি পিনে এতিয়া সোমাই আহিলোঁ। খালি আপোনালোকে দেখিছে। বোলক এবাৰ আমি ফুৰি লওঁ। এইটো সুৰংগ হয়। সুৰংগটোৰ ভিতৰত এতিয়া আমি নোসোমাওঁ। প্ৰথমতে আমি বাকী মৈদামখিনি ফুৰি লওঁ, চাৰিওফালে ঘূৰি লওঁ। একেবাৰে লাষ্টতে আহি পিনে ইয়াত সোমামহি। এইফালে আপোনালোকে দেখিছে মৈদামবিলাক ইমান ধুনীয়াকৈ পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিছে। পাত এখিলাও পৰি থকা নাই, ইমানেই চাফা কৰি ৰাখিছে। এইটো ৰাস্তা হয় মৈদামৰ এই ভিতৰলৈ অহা এইটোৱে ৰাস্তা। আৰু আছে মানে বাকীকেইটা মৈদামৰ চাৰিওফালে এনেকৈ ঘূৰিব পৰাকৈ ৰাস্তা আছে। এইফালে বহুত দূৰ দূৰৰ পৰা মানুহ আহিছে শিক্ষামূলক ভ্ৰমণৰ কাৰণে। এইবোৰ দেখিছে পূৰা চেলফি লোৱা, ভিডিঅ' বনোৱাত ব্যস্ত হৈ আছে। আমিখিনি আহিছোঁ, এয়া বহি আছে। আৰু এইফালে নিচাহাতি বহি আছে। সকলো এতিয়া ফুৰি আছোঁ। এইফালে নিচায়ো পূৰা ভিডিঅ' বনোৱাত ব্যস্ত হৈ আছে। এইফালে আমি সকলোখিনি গৈ আছোঁ। চৰাইদেউ আগতে শিৱসাগৰ জিলাৰ পৰিছিলে, এতিয়াহে চৰাইদেউ জিলা হ'ল। চৰাইদেউ পুৰণি নাম হৈছে সোৰাইদেউ। মই জনাত চৰাইদেউ আহোমৰ ৰজা দিনৰ 150টাতকৈও অধিক মৈদাম দেখিবলৈ পোৱা যায়। ইয়াতে লাচিতৰ ফুকন, জোকাঘাটে আদি কৰি ৰজাঘৰীয়া ডা সকলোৰে ইয়াতে মৈদাম আছে। যুদ্ধ কৰিবলৈ যোৱা সৈন্যবাহিনীকো সা-সন্মানেৰে ইয়াতে সমাবিষ্ট কৰা হৈছিল। চাওলুং চুকাফাৰ প্ৰথম ৰাজধানীয়ে আছিল চৰাইদেউ। আৰু ইয়াতকৈ বেছি ক'ব লাগে বুলিও মই নাভাবোঁ। সকলোৱে জানোৱেই আমি ইয়াৰ বিষয়ে। এতিয়া আমি ইয়াৰ পৰিৱেশখিনি আমি অনুভৱ কৰোঁ ব'লক। এতিয়া আমি গৈ আছোঁ এটাৰ পৰা আন এটাৰ মৈদামলৈ। এইটো মৈদাম হৈছে শেষৰ আগৰ মৈদাম হয়। চাওঁতে চাই শেষেই হ'লগৈ। এইফালে দেখিছে ইমান ডাঙৰ ডাঙৰ গছ গছনি লগাই থোৱা হৈছে, ধুনীয়াকৈ চাফ চিকুণকৈ ৰাখিছে। আৰু এটা মৈদাম দেখিছোঁ, সেইফালে আপোনালোকক দেখাবলৈ গৈ আছোঁ। মই চৰাইদেউলৈ এবাৰ প্ৰথমে গৈছোঁ, সৰুৰ পৰা আজিলৈকে গৈ নাই পোৱা। চৰাইদেউলৈ বহুত দূৰ দূৰণিৰ পৰা শিক্ষামূলক ভ্ৰমণৰ কাৰণে আহে। আমিও আহিছিলোঁ, শিৱসাগৰলৈ আহিছিলোঁ। শিৱসাগৰ ৰংঘৰ কাৰেংঘৰ চাই ঘৰলৈ উভতি যোৱা হ'ল। আমি চৰাইদেউলৈ অহা নহ'ল, সেইবাবে মই চৰাইদেউলৈ এবাৰ আহিছোঁ। মোৰ লগতে আপোনালোকেও চাই যাওক। ইমান ধুনীয়া মনোমোহা এটা পৰিৱেশ হয়। আহি পিনে বহুত ভাল লাগিছে। আপোনালোকেও আহিব চৰাইদেউলৈ, ইয়াৰ মনোমোহা পৰিৱেশ আপোনালোকেও অনুভৱ কৰিব। ইয়াত একচুৱেলি ডিচেম্বৰ আৰু জানুৱাৰী 1st আহিব। বহুত মানে মনোমোহা পৰিৱেশ। আৰু ইয়াৰ ওচৰতে আছে পিকনিক প্লেচ, পিকনিক খাওঁ বুলি ক'লেও পাৰিব। মানে বহুত এটা ভাল পৰিৱেশ হয়। আপোনালোকে সকলোৱে আহিব ইয়ালৈ। মই জনাত আমি ডিচেম্বৰ জানুৱাৰী 1st আমি চবেই পিকনিক খাব যাওঁ বা ক'ৰবাত ফুৰিবলৈ যাওঁ। আমি বেলেগ জেগাত যোৱাতকৈ এনেকুৱা এডোখৰ জেগালৈ যাব লাগে, যিডোখৰ জেগাৰ পৰা আমি কিবা এটা জ্ঞান পাওঁ বা শিকিবলৈ পাওঁ, দেখিবলৈ পাওঁ বা জানিব পাওঁ। এনেকুৱা এডোখৰ জেগালৈ যোৱাটো অতি প্ৰয়োজন হয়। ভিৰ মাৰি আছে আপোনালোকে। এয়া সুৰংগৰ ভিতৰ চাইডৰ পূৰা অন্ধকাৰ, একো দেখি নাপায়। মই লাইট জ্বলাই পিনে ভিডিঅ' বনাইছোঁ। এতিয়া মই সুৰংগৰ ভিতৰৰ পৰা আহি আছোঁ। পূৰা মানুহ ভিৰ মাৰিছে, এক্সকাৰ্ছনৰ কাৰণে আহিছে আৰু বহুত দূৰ দূৰণিৰ পৰা মানুহ আহি আছে। এইটোৱে হৈছে সুৰংগটো। সুৰংগৰ পাহাৰ হয়।
এতিয়া মই চাই আহি আছোঁ। ইফালে দেখিছে পুৰা মানুহ। আপোনালোকে ইয়ালৈ সকলোৱে আহিব। বহুত ধুনীয়া এটা পৰিৱেশ, মানে আপোনালোকক বুজাব পৰা নাই, ইমানেই ভাল লগা পৰিৱেশ। মানে আপোনালোকে আহিলে ডিচেম্বৰ লাষ্ট আৰু জানুৱাৰী ফাৰ্ষ্টত আহিব। বহুত ভাল লগা, মানে আহি আপোনালোক খুবেই ভাল পাব। মনোমোহা পৰিৱেশ হয়, গছ গছনি, সেউজীয়া পৰিৱেশ, আপোনালোকে খুবেই ভাল পাব আহি পিনে। কেনেকুৱা লাগিছে আপোনাৰ চৰাইদেউ? আকৌ আহিব নাই এবাৰ? ধন্যবাদ ধন্যবাদ। এয়া দেখিছে শিক্ষামূলক ভ্ৰমণৰ কাৰণে অহা ল'ৰা ছোৱালী এইফালে বহুত আহিছে। মানে আজি এইফালে ৰাস্তাৰ কিনাৰে কিনাৰে দি দিছে জিৰণি ল'ব পৰাকৈ। আপোনালোকে বহি পিনে জিৰণি লওঁ বুলি ক'লেও পাৰিব। দেখিছে পুৰা মানুহ হৈছে। ইয়াত আপোনালোকে দেখিছে আহোম স্বৰ্গদেউ চুকাফাৰ মৈদামসমূহ। ভালে দেখিছে, বহুত মৈদাম আছে ইয়াত। আপোনালোকে আহিলে গম পাবই। আৰু এনেকৈ চোৱা আৰু ডাইৰেক্ট আহি পিনে ইয়াৰ মনোমোহা পৰিৱেশখিনি অনুভৱ কৰা বহুত বেলেগ হয়। সেইকাৰণে আপোনালোকক কৈছোঁ আহিব ইয়াত। এইফালে আপোনালোকে দেখিছে কিমান পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিছে। এইফালে গছ গছনি ইমান ধুনীয়াকৈ ৰাখিছে। এইফালে আৰু এটা মৈদাম আছে, সেই মৈদামটোলৈ যাবলৈ হ'লে টিকেট কাটিব লাগিব। টিকেটো বেছি দাম নহয়, 5 টকা হয়। আপোনালোকে যাব পাৰিব। ইয়াতো বেছি দাম নহয়, এইটো মৈদামতো এইটো 25 টকা নে কিমান হয়। এইফালে মেলটো প্ৰশাসন আছে, ইয়াৰ কিছুমান ৰুল আছে, সেইবোৰ নিজে মানি চলাটো নিজৰ কৰ্তব্য হয়। ইফালে আপোনালোকে দেখিছে ইয়ালৈ হয়তো বহুতে আহিছে, বহুতে নাই অহা। যিসকল নাই অহা আপোনালোকেও আহিব, ইয়াত চাই যাব কিমান ধুনীয়া পৰিৱেশ। আহি খুবেই ভাল পাব, মনটো খুবেই আনন্দ লাগিব। কাৰণ ইমান ধুনীয়া এটা পৰিৱেশ, এইবিলাক গছ গছনি, পাহাৰ, সেউজীয়া পৰিৱেশ, কোনো হা হুলস্থুল নাই। বহুত ভাল পাব আপোনালোকে আহি। ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ। মই চৰাইদেউৰ পৰা ক'ত যাওঁ মোক অন্য এটি ভিডিঅ'ত দেখা পাব। টাটা বাই বাই, লাভ ইউ। আকৌ লগ পাম মোৰ অন্য এটি ভিডিঅ'ত। ধন্যবাদ।